সৰু ছোৱালী দুষ্টামিৰ এটা সীমা থাকে, ইয়াৰ দুষ্টামি নাজানো ভৰি বান্ধালৈকে যাই পৰিলে। আটাবোৰ ইমান মানে হেৰি কৰিছে, আটা চোৰ বুলি কৈছিলোঁ মই, কিন্তু এয়া আটাবোৰ পূৰা গুলি মিনি একেবাৰে শেষ কৰিলে। 5 কেজি আটা, সেইকাৰণে ইয়াক বান্ধি থোৱা হৈছে। যে কি নহওক আমি ভাবিলোঁ আবেলি হ'ল অকণমান ফুৰি আহোঁ, ঘৰত বহি থাকি বহুত বেছি ভাল নালাগে, বৰ হৈ যাওঁ। তো এয়া মোৰ লগত আছে ভাগিনী আৰু আমি দুটাই ভাবিলোঁ অকণমান ৰাস্তাৰ পিনে ফুৰি আহোঁ। আৰু চাওক সূৰ্যৰ ব্ৰাইটনেছটো ইমান ধুনীয়া লাগিছে আজি, মানে কিবা এটা বেলেগ এটা ভাল লাগে। তো আবেলিও বহুত বেছি ভাল লাগে, ৰাতিপুৱাৰটো ভাল লাগে, মানে কিবা এটা বেলেগ এটা ভাল লাগে। হাতৰ পকী ৰাস্তাৰ চাইডে চাইডে পূৰা ধান খেতি চাবলৈ কিবা এটা বেলেগ লাগে। আৰু তাই ৰিলচ বনাই আছে, মাজে মাজে ফটো উঠি আছে। মই ভাবিলোঁ মই অকণমান উঠোঁ, পূৰা দিনটো ঘৰতে বৰ হৈ থাকোঁ, সেইকাৰণে ভাবিলোঁ ৰাস্তা পিনে অকণমান ওলাই যাওঁ। আৰু এইফালে মই সূৰ্যটোৰ লগত এনেকৈ মানে আঙুলিৰে হেৰি কৰি পোহৰটোক কেমেৰাৰ লগত মানে এই দুষ্টামি কৰি আছিলোঁ। ভাবিলোঁ অকণমান ৰিলচ বনাই লওঁ, এনেকৈ শ্বৰ্ট এটা বনাই লৈছোঁ, ইনষ্টাগ্ৰামত দেখিবলৈ পাব আপোনালোকে। আৰু এয়া চাওক পথাৰটো কিমান ধুনীয়া লাগিছে। গাঁও অঞ্চলত এটা বহুত বেছি ভাল লাগে, মানে খোলা পথাৰত সূৰ্যৰ পোহৰবোৰ এনেকৈ পৰে। আৰু আমি আহি পালোঁ পানীপুৰিৰ ওচৰত, তো ভাবিলোঁ অকণমান ফুচকায়ে খাই লওঁ যিহেতু। তো এইজনী মানে দেখিবলৈ ইমান কেনেকুৱা যেন লাগিছিলে ফুচকাৰ মানে মহিলাগৰাকী। তো তথাপিও ভাবিলোঁ এওঁৰ পৰা যদি আমি ঘিণ কৰি নাখাওঁ তো এওঁ পইচা ক'ত পাব, সেইকাৰণে ভাবি কিনে আৰু খাই ল'লোঁ। যে কি নহওক ভাল বেয়া ইমান বিচাৰ কৰিবলগীয়া নাই, খোৱাটো আমি খালেহে তেওঁলোকে পইচা পাব। আৰু লাষ্ট ফিনিচিং মই এটা লৈ ল'লোঁ, মোৰ বহুত বেছি জ্বালা লাগিছিলে, সেইকাৰণে খালী পাপৰ এটা লৈ কিনে খাই যাই আছোঁ। আৰু সিমানো বেছি মানে টেষ্ট হোৱা নাছিলে, তো সেইকাৰণে বেছি নাখালোঁ, বহুত বেছি টেঙা দিছিলে, সেইকাৰণে 10 টকাকৈ আমি খালোঁ। আৰু ইফালে জানেনে গাইজ 10 টকাত 10টাই ফুচকা দিয়ে, সেইকাৰণে মই 10টা খায়ে কমপ্লিট। আৰু এইফালে আহি মোৰ মনত কি বা মডেলিং ভাৱ এটা জুৰি উঠিলে, সেইকাৰণে এইফালে আহি কিনে আৰু মডেলিং খোজ কাঢ়ি আছিলোঁ। গাঁও অঞ্চলৰ মডেলিং কেনেকুৱা দেখিবলৈ কৈ দিবচোন অকণমান কমেণ্ট কৰি। সেইকাৰণে মডেলিং ভাৱ হেৰি কৰি কিনে দি দিলোঁ। আৰু এইফালে মই আহিছোঁ, মানে আৰু এটা বাইদেউ আছে ইয়াতে, তো বাইদেউহঁতৰ ঘৰত। আৰু ওপৰৰ পিনে আপোনালোকক দেখুৱাই আছোঁ মানে জলপাই টেঙা। তো এই জলপাইবোৰ বহুত ডাঙৰ দে গাইজ, মোৰ কেমেৰাত ইমান ভাল কেমেৰা নহয় কাৰণে আপোনালোকক দেখুৱাব পৰা নাই। আৰু এইবোৰ পাৰি কিনে মই মানে খাম বুলি কৈ আছিলোঁ এতিয়া। তো এটা খালোঁ পকা টাইপৰ। তো এয়া মই যাই আছোঁ, ভিনদেউহঁতৰ দেউতা মৰিছে, তো তাৰে অকণমান পিণ্ড দিয়া কাৰ্য চলি আছে। তো এয়া নদীৰ পাৰত হ'ব লাগে, ওচৰে পাঁজৰে নদী নাই, সেইকাৰণে পুখুৰীৰ পাৰতে হৈ আছে। তো এয়া ৰাতিপুৱাৰ ভিডিঅ' ক্লিপ মই মানে লাষ্টত যোগ কৰিলোঁ। তো যে কি নহওক মই আছোঁ বাইদেউহঁতৰ ঘৰতে এতিয়া বৰ্তমান, ভায়েককেইটা মিলি ইয়াতে পিণ্ড দি আছে। তো আজিলৈকে এইখিনি